আয়ুষ্মান ভাৰত যোজনাৰ পৰা বঞ্চিত দৰঙৰ দলগাঁৱৰ বহু দৰিদ্ৰ পৰিয়াল। কাগজে পত্ৰ সীমাবদ্ধ আঁচনি ১.৫ বছৰেও যোগান ধৰা নহল হিতাধিকাৰী কাৰ্ড। ২০১৮ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে দেশৰ ১০ কোটিৰো অধিক পৰিয়াল অৰ্থাৎ ৫০ কোটি লোকক আয়ুষ্মান ভাৰত যোজনাৰ অধীনত স্বাস্থ্য বীমা আঁচনিৰ যোগেদি ৫ লাখ টকাকৈ যোগান ধৰাৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। উক্ত আঁচনিখনৰ যোগেদি দেশৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ পৰিয়াল উপকৃত হৈছে যদিও ইয়াৰ এক বিপৰীত ছবি পৰিলক্ষিত হৈছে দৰঙৰ বৰুৱাঝাৰ ৰাজ্যিক চিকিৎসালয়ত। ৰাজ্যিক চিকিৎসালয়খনত আয়ুষ্মান ভাৰত যোজনাৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে বৰুৱাঝাৰ ৰাজ্যিক চিকিৎসালয়ৰ গাণনিক বিষয়াগৰাকীৰ বাবে বঞ্চিত হৈ আহিছে চিকিৎসালয়খনৰ এলেকাধীন দৰিদ্ৰ লোকসকল। যিমানখিনি মোৰ তাত লিষ্ট আছে, মই যিমানখিনি পাইছোঁ, আমাৰ ইনফৰমেশ্যন মতে, হায়াৰ অথৰিটি ইনফৰমেশ্যন মতে গোটেইখিনি কাৰ্ড ANM আৰু আমাৰ আশাবিলাকক গোটাই দিব দিছে, যাতে ঘৰে ঘৰে পায় কাৰ্ডখিনি। আপোনালোকে দিছে? আৰু আমি গোটেইখিনি কাৰ্ড আমাৰ লিষ্ট আছে। আপুনি হয়তো কিমান তাৰিখত দিয়া হ'ল আপোনালোকৰ? এইটো আমি পোৱাৰ পিছে দিছোঁ। এইটো মোটামুটি এৰাউণ্ড 1 ইয়াৰটো হৈ গ'ল। উল্লেখযোগ্য যে চিকিৎসালয় কৰ্তৃপক্ষই কাৰ্ডসমূহ বিতৰণ নকৰাৰ কাৰণে কেইবাজনো হিতাধিকাৰী ইতিমধ্যে চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ উত্থাপন কৰিছে ১ আৰু ২ নং বৰুৱাঝাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিনী নাজিৰ উদ্দিন আহমেদে। ১ নং বৰুৱাঝাৰ গাঁৱত আজি প্ৰায় আপোনাৰ ১.৫ বছৰমান আগত আয়ুষ্মান ভাৰতৰ কাৰ্ড ইছ্যু কৰা হৈছে। বেনিফিচিয়াৰী তালিকাটো আমাৰ হাতত আমি পাইছোঁ, কিন্তু এতিয়ালৈকে বৰুৱাঝাৰ ৰাজ্যিক চিকিৎসালয় কৰ্তৃপক্ষই এতিয়ালৈকে কিন্তু এই আয়ুষ্মান ভাৰতৰ কাৰ্ডখিনি এই ৰাইজক কিন্তু আপোনাৰ এতিয়ালৈকে কোনো ধৰণৰ বিতৰণিত কৰা নাই। আমি দেখা পাইছোঁ যে বহুতো আয়ুষ্মান ভাৰতৰ কাৰ্ড থকা হিতাধিকাৰীসকল আপোনাৰ মৃত্যুৰ সৈতে যুঁজি সিহঁতে এতিয়াও বহুত মানুহ আপোনাৰ মৃত্যুৰ সৈতে বিভিন্ন ৰোগত সিহঁতে যুঁজি আছে। এতিয়ালৈকে কিন্তু সিহঁতক কিন্তু হস্পিটেল কৰ্তৃপক্ষই কিন্তু কাৰ্ডটো গতিকে দিয়া নাই। গতিকে আজিৰ এই সভাত আজিৰ এইখন হস্পিটেল প্ৰাংগণত আমি আহি উপস্থিত হৈছোঁ আৰু হস্পিটেল কৰ্তৃপক্ষৰ লগত আমি কথা পাতি গম পালোঁ যে হস্পিটেল কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে কাৰ্ডখিনি বিতৰণ কৰা হোৱা নাই। সম্পূৰ্ণ এটা বক্ৰপথেৰে কাৰ্ডখিনি আপোনাৰ দিয়াৰ কাৰণে ভুক্তভোগী ৰাইজে পোৱা নাই। গতিকে আজি আমি জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ যে এই বৰুৱাঝাৰ ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত এই এলেকাসমূহত আয়ুষ্মান ভাৰতৰ কাৰ্ড কিয় বিতৰণ কৰা নহ'ল, ইয়াৰ ওপৰত এক তদন্ত ঘোষণা কৰিব লাগে আৰু তদন্তৰ জৰিয়তে যিমান আপোনাৰ ৰৌ ভৰালী আছে চব ৰৌ ভৰালীক আপোনাৰ তদন্তৰ আওতালৈ অনাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গাণনিক বিষয়া জয়ন্ত দত্ত আৰু আশা কৰ্মীয়ে মিলি কাৰ্ডসমূহ আত্মসাৎ কৰাৰ অভিযোগ সন্দৰ্ভত গাণনিক বিষয়াগৰাকীৰ গা এৰা মন্তব্য। আপুনি যে আমাৰ গম পাইছে যে ডিষ্ট্ৰিবিউট কৰিছে, এইখিনি তথ্য আপোনালোকৰ হাতত আছে না? তথ্য কি আশাৰ হাতত আছে, ৰেজিষ্টাৰ আছে। ৰেজিষ্টাৰ কিন্তু আমাক গোটাই দিয়া নাই, কাৰণ তেওঁলোকে ডিষ্ট্ৰিবিউশ্যন কণ্টিনিউ আছে, কিয়নো তাতে বহুত বেনিফিচিয়াৰীৰ নাম খেলিমেলি হৈ আছে। তাত তেখেতে পাব লাগে, কিন্তু বেনিফিচিয়াৰী পোৱা নাই সিহঁতে, সেইটো লৈ সিহঁতৰ কিন্তু তথ্যখিনি চব আশাৰ হাতত আছে। দৰঙৰ খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰুৱাঝাৰ ৰাজ্যিক চিকিৎসালয়খনৰ বিৰুদ্ধে পূৰ্বৰ পৰাই উত্থাপিত হৈ আহিছে বিভিন্ন অনিয়মৰ অভিযোগ। এইটো কমপ্লিটলি আমাৰ ইয়াৰে যোনজন আপোনাৰ আছে দায়িত্ব যোনজন আছে আমাৰ এই দত্ত ছাৰ, গোটেই দত্ত ছাৰৰ গাফিলতিৰ কাৰণে এইখিনি কাৰ্ড কিন্তু আমাৰ ৰাইজে কিন্তু পোৱা নাই। গতিকে এইখিনি কৰ্তৃপক্ষই যদি আশাকৰ্মীসকলকে বস্তুখিনি দিছিলে, কাৰ্ডখিনি বিতৰণ কৰাৰ দায়িত্ব যদি আজিৰ তাৰিখলৈকে কিয় এইখিনি কাৰ্ড হস্পিটেল কৰ্তৃপক্ষই আপোনাৰ বিতৰণ কৰাব নোৱাৰিলে, সেইটো হ'ল আপোনাৰ ডাঙৰ প্ৰশ্ন। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, নিউজ টুডে অসম।